নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তৃতীয় শ্ৰেণীৰ গণিতৰ 2023 চনৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ তৃতীয় দিনৰ প্ৰশ্নখন আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি শেষলৈকে চাবা বুলি আশা ৰাখিলোঁ। বলা তেন্তে ভিডিঅ'টি এতিয়া আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 27 তলৰ কোনটো আকৃতিৰ কাষৰ সংখ্যা 3 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি। কুৱেশ্যন নম্বৰ 28 তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 100। কুৱেশ্যন নম্বৰ 29 30ৰ গোটত গণনা কৰিলে তলৰ খালী ঠাইত কোনটো সংখ্যা বহিব। ইয়াতে কি আছে প্ৰথমে 130 160 190 তো আমি কি কৰিম 190 30 যোগ কৰিম 190 লগত 0 9 3 12 2 উকলিল 1 1 1 2 220 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 220। কুৱেশ্যন নম্বৰ 30 তলৰ আকৃতিটোত কৰ্ণৰ সংখ্যা কিমান। কৰ্ণ কি জানানে দুটা বিপৰীত কোণৰ সংযোগী ৰেখাখণ্ডক কৰ্ণ বুলি কোৱা হয়। ইয়াৰ পৰা ইয়ালৈ এটা কৰ্ণ ইয়াৰ পৰা ইয়ালৈ এটা কৰ্ণ ঠিক আছে। তো ইয়াত কেইটা কৰ্ণ থাকে দুটা অপশ্যন নম্বৰ এ টো শুদ্ধ। কুৱেশ্যন নম্বৰ 31 ইংৰাজী বছৰৰ কোনটো মাহত আটাইতকৈ কম দিন থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া হয় 28 দিনীয়া আৰু যদি লিপ ইয়াৰ হয় তেনেহ'লে এইটো 29 দিনীয়া হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 32 332 আৰু 248ক যোগ কৰিলে যোগফল হ'ব কিমান 332 আৰু 248 ঠিক আছে। 8 2 10 10 0 উকলিলে 4 3 7 7 1 8 আৰু 3 2 5 580। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি 580। কুৱেশ্যন নম্বৰ 38 তলৰ ছবিত থকা পেঞ্চিলডালৰ দিক কিমান। ইয়াত চোৱা আমি প্ৰথমে গণিম 1 2 3 4 5 6 7 6 7 তাৰমানে ইয়াৰ দিকটো কিমান আহিল 7 চেণ্টিমিটাৰ অপশ্যন নম্বৰ ডি টো শুদ্ধ। কুৱেশ্যন নম্বৰ 34 পুৱা 6 বজাৰ পৰা পুৱা 10 বজালৈ কিমান ঘণ্টা সময় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 ঘণ্টা। কুৱেশ্যন নম্বৰ 35 স্থানীয় মান হিচাপে 999 শুদ্ধ বিস্তৃত ৰূপটো কি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। ইয়াত চোৱা 9 কিমান একক দশক শতক 9 শতক মানে 900 যোগ কিমান 9 দশক 9 10 9 10 9 0 90 9 10 0 90 আৰু পিছত থাকিল 9 একক তাৰমানে অপশ্যন নম্বৰ বি টো শুদ্ধ। কুৱেশ্যন নম্বৰ 36 769ক সংখ্যাৰ লিখিলে কিমান হ'ব অপশ্যন নম্বৰ বি 769। কুৱেশ্যন নম্বৰ 37 চুলতানাই সোমবাৰে 195টা আৰু মঙ্গলবাৰে 203টা কণী বেচিছিল। এই দুদিনত চুলতানাই মুঠ কিমানটা কণী বেচিছিল। আমি ইয়াত কি কৰিম যোগ কৰিম প্ৰথমে কিমান প্ৰথম দিনা 195 আৰু দ্বিতীয় দিনা 203 5 3 8 আৰু 9 0 9 1 1 2 3 তাৰমানে 398 অপশ্যন নম্বৰ চি টো শুদ্ধ। কুৱেশ্যন নম্বৰ 38 5 মিটাৰত কিমান চেণ্টিমিটাৰ আমি কি জানো 1 মিটাৰত 100 চেণ্টিমিটাৰ গতিকে 5 মিটাৰত 500 চেণ্টিমিটাৰ অপশ্যন নম্বৰ ডি টো শুদ্ধ। কুৱেশ্যন নম্বৰ 39 তলৰ চানেকিটোৰ পৰৱৰ্তী স্থানত কি বহিব কি হ'ব প্ৰথমে চোৱাচোন ইয়াতে প্ৰথমটো বাকচত এটা বাকচ ছেকেণ্ডত দুটা তাৰপিছত তিনিটা বাকচ হয়নে। তো ইয়াত কি হ'ব তিনিটা বাকচ এটা দুটা দিয়াই আছে 3 নম্বৰ বাকচটোত হ'ব
তিনিটা বাকচ, তো ইয়াৰ অপশ্যন নম্বৰ C2 শুদ্ধ। কুৱেশ্যন নম্বৰ 40, 589 491তকৈ কিমান ডাঙৰ? তেতিয়া আমি প্ৰথমে কি কৰিম, 589 পৰা 491 আমি বিয়োগ কৰিম। 9ৰ পৰা 1 গ'লে থাকিল 8, ইয়াত 8ৰ পৰা 9 নাযায়, আমি 1 ধাৰ ল'ম, 1 ধাৰ কৰালৈ কিমান হ'ব 18, 18ৰ পৰা 9 গ'লে 9, তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 98, অপশ্যন নম্বৰ এটো শুদ্ধ। তাৰমানে 589 পৰা 491তকৈ 589 98 ডাঙৰ। কুৱেশ্যন নম্বৰ 41, বিনাৰ মাকে 96খন তিলপিঠা ভাজিছিল, তাৰে 57খন আলহীক খাবলৈ দিলে, এতিয়া কেইখন তিলপিঠা থাকিল? তো প্ৰথম আমি ইয়াত কি কৰিম, 96ৰ পৰা 57 শব্দটো বিয়োগ কৰিম, সংখ্যাটো 6ৰ পৰা 7 নাযায়, আমি 1 ধাৰ কৰিম, 1 ধাৰ কৰালৈ কিমান হ'ব 16, 16ৰ পৰা 7 গ'লে 9, আৰু ইয়াত থাকিল কিমান 8, 8ৰ পৰা 5 গ'লে 3, তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 39, অপশ্যন নম্বৰ এ শুদ্ধ। কুৱেশ্যন নম্বৰ 42, 1000 গ্ৰামত কিমান কিলোগ্ৰাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1000 গ্ৰামত 1 কিলোগ্ৰাম, অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 43, 2 কিলোগ্ৰাম দগা এটাৰ সমান ওজন হ'বলৈ 500 গ্ৰামৰ দগা কেইটা লাগিব? 2 কিলোগ্ৰামত 500 গ্ৰামৰ দগা 4টা লাগিব, অপশ্যন নম্বৰ বি2 শুদ্ধ। কুৱেশ্যন নম্বৰ 44, 7 পূৰণ 7ৰ পূৰণফলটো কিমান? 7 7 গুণ কিমান 49, অপশ্যন নম্বৰ বি2 শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে। ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবা, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, লগতে ভিডিঅ'টি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।